নমস্কাৰ, মই চিত্ৰলেখা ঠাকুৰীয়া। আজি পিছে কাৰো বিশেষ ব্যক্তিৰ কোনো ধৰণৰ বায়োগ্ৰাফিকেল জাৰ্নি লৈ অহা নাই, কাৰণ কিয় আজি উৰুকা যিহেতু। তো আজি গাঁৱৰ ঘৰলৈ আহিছোঁ। এসাঁজ মিলিজুলি খাম, সকলো খুৰা খুৰীৰ লগত, যিখিনি বৰমা আছে, বৰ্তা আছে, জেঠাই, চ' গাঁৱৰ ঘৰ মানে আচলতে পুৰণি ঘৰলৈ আহিছোঁ। আৰু ইমান ধুনীয়াকৈ বনাইছে নহয়। আৰু এজনী আৰ্চি আৰু এইকেইজনী আৰ্চিৰ পুৰণা ঘৰৰ ফ্ৰেণ্ড হয়। কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম আছে। তোমাৰ নাম? আৰু বিহু বুলি কি কৰিছা? বিহু বুলি কি কৰিছা? অ' কি কৰিছা? আজি ৰাতিকৈ নাচিবানে? অঁ, ৰাতিকৈ নাচিবানে? মই নাথাকিম চাগে ৰাতিলৈ গাঁৱৰ যিখিনি ল'ৰা আছে মিলি পেলাই আচলতে ভোগালীৰ এনিশা বুলি আৰ্থিক চিপছ খুলি দিবলগীয়া হৈছে। এইটো লোৱা। তো গাঁৱৰ যিখিনি আছে আচলতে পুৰণা ঘৰৰ সকলো ল'ৰা ছোৱালীবোৰ আচলতে সকলো মানে এই বিহুৰ সময়তে লগ হয় সকলো। আৰু খুব ভাল আচলতে ইউনিটি এটা আছে। সকলোৱে বাহিৰতে থাকে, প্ৰত্যেক মানে গোটেইখিনি ল'ৰা এইখিনি যিখিনি আছে সকলোৰে চাকৰিৰ খাতিৰত গোটেইখিনিয়ে বাহিৰত থাকে। কিছুমান হয়তো অসমৰ বাহিৰতো থাকে, কিন্তু ভোগালী বিহু বুলি আচলতে মাঘ বিহু বুলি আহে আৰু আহি সদায় এসাঁজ মিলিজুলি একেলগে খায়। আৰু মই আপোনালোকক দেখুৱাম কোনে কোনে কি কৰি আছে। সকলোবোৰ আহি একেলগ হোৱা নাই এতিয়ালৈকে, কিন্তু অলপ পিছতে হ'ব। মই কিছু দেখুৱাব চেষ্টা কৰিম, কাৰণ যিহেতু আচলতে ফূৰ্তিৰে এসাঁজ খাম বুলি আহিছোঁ, গতিকে মই ভিডিঅ' বনাই থাকিলেও ইয়াত বেয়া হ'ব, কাৰণ মোৰ ব্যস্ততা মানে এইটোত লাগি থাকিলেই নহ'ব। গতিকে যিহেতু বহুত দিনৰ মূৰে এবাৰ আহোঁ গাঁৱৰ ঘৰলৈ, পুৰণা ঘৰলৈ, আৰু সকলোকে লগ পাবলৈ আহোঁ, কথা পাতিবলৈ আহোঁ, কিন্তু তাৰ মাজতে মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম যে কেনেকুৱা ধৰণে কৰিছে মই বাকীখিনি তেওঁলোকে যিখিনি ডেক'ৰেশ্যন কৰিছে আচলতে চাগে ৰাতিলৈহে ভালকৈ স্পষ্ট হৈ ওলাব, কাৰণ লাইট জ্বলিলে। কাৰণ এতিয়া মানে মুকলি পথাৰ যিহেতু বহুত ৰ'দ পৰিছে, গতিকে অলপ আন্ধাৰো দেখিব পাৰে। আৰু কি বনাইছে মই সেইটোও দেখাম, আৰু প্লাছ কি ধৰণে তেওঁলোকে ডেক'ৰেশ্যন মানে বৰ ধুনীয়াকৈ বনাইছে, সকলোৱে মিলি বনাইছেতো। ডেকা ল'ৰাবোৰো আজিকালি খুব মানে অকল চাকৰি বুলিয়েই নহয়, প্ৰত্যেকটো ক্ষেত্ৰতেই মানে কি ক'ম, খুব এক্টিভ মানে। গতিকে নিজে হাতে কামে লাগি বনাইছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাওক আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব দেই। এনেকৈ সৰুকৈ কিছুমান তেওঁলোকে নিজে হাতেৰে মিলি সাজি উলিয়াইছে। এইবোৰ দেখিছেনে? এয়া আৰু এইটো যিটো ভেলাঘৰ বনাইছে আচলতে এইটো চিম্পলকৈ বনাইছে, কিন্তু খুব ধুনীয়াকৈ বনাইছে দেই। একদম মানে বিৰাট ধুনীয়াকৈ বনাইছে। জাপি দিছে, গামোচা দিছে, আৰু এইফালে এনেকৈ কালিৰ কাৰণে তেওঁলোকে মেজিঘৰ এনেকৈ তৈয়াৰ কৰি ৰাখিছে। চ' এয়াও এনেকৈ বনাইছে, খুব ধুনীয়াকৈ চব ফালৰ পৰা বনাইছে আৰু দেই। চ' বিশেষকৈ বেছি মানুহ এতিয়ালৈকে অহা নাই বাট। আৰু এইফালে খোৱা বোৱা বনাই আছে, এয়া দেখিছেনে? এইফালে খোৱা বোৱা বনাই আছে। মই খোৱা বোৱাখিনিও দেখাম দেই। আৰু এতিয়া স্পেচিয়েলি মেইন কাৰিকৰবোৰৰ ওচৰলৈ আহিছোঁ দেই, দেখাম কি বনাইছে। আমাৰ মুখ্য কাৰিকৰ ন, মেইন কাৰিকৰ হয়। আৰু খুব ধুনীয়া বনাই দেই, মানে বিৰাট ধুনীয়া বনায়। মাছ ফ্ৰাই কৰি আছে, সেইটোও দেখাই আছোঁ। আৰু খুৰাই মানে পৰিয়ালৰ সকলোৰে ঘৰত যদি কিবা পাতেও মানে খুৰাক স্পেচিয়েলি ইয়াৰ পৰা লৈ যোৱা হয় ন বনাবলৈ। মইনা ঘূৰা নালাগিলে বহুত সম্পূৰ্ণই নহ'ব। আৰু কি বনাইছে। আৰু এইফালে আমাৰ ইয়াত খুৰা আছে, এই গৰম লাগি গৈছে খুৰাৰ বনাই এয়া ডাঙৰ খুৰাৰ বনাই গৰম লাগি গৈছে। আৰু কি বনাইছে মই দেখাই আছোঁ এয়া খুৰীয়ে মাছ ফ্ৰাই কৰিছে, এই দেখিছেনে? পিকনিকে লাগি গৈছে একদম, ইমান ধুনীয়াকৈ। নাযাওঁ, মাছ ফ্ৰাই কৰিছে। এইফালে ঘূৰি আছে এয়া। আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানেনে? মই বিয়াৰ পিছৰ পৰাই নেকি উৰুকা দাৰ মানে মোৰ নোখোৱা বাৰ ঢেৰ আকৌ দেই। উৰুকা বুলি মানে মই খাবলৈ ভালকৈ মানে বাৰ নিমিলে। এইবাৰহে দেওবাৰ পৰিছে, এইবাৰহে খাবলৈ পাম। আৰু এইফালে চাউল কঢ়িয়াই আনিছে, এনেকৈ খুৰী আহিছে। আৰু ইয়াত দালি উতলিব ধৰিছে।
হ'লেই আৰু বেছি সময় নাই এয়া ভাত বনাইছে